কেইটামান গুৰুত্বপূৰ্ণ বাতৰিলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু এনেকুৱা গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই। গাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছিল মুৰলীধৰ কলেজৰ ছাত্ৰীগৰাকী। ডিব্ৰুগড় এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ছাত্ৰীগৰাকী। কিছুদিন পূৰ্বে ধেমাজিৰ মুৰলীধৰ মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই তেওঁৰ সহপাঠী কস্মিতা ডক্টৰ কস্মিতাৰ পিতৃদেৱ ডক্টৰ ধেমাজি চহৰ মাজমজিয়াত আক্ৰমণ কৰিছিল মহাবিদ্যালয়খনৰ লাইব্ৰেৰীৰ বিয়েৰাৰ শৰ্মাই। নন্দিতাৰ ঘৰ ঢুকাখানাৰ কাঠবাৰীৰ গাঁৱত। মুৰলীধৰ মহাবিদ্যালয়ৰ স্নাতক পঞ্চম স্নাতকিকৰ ছাত্ৰী আছিল নন্দিতা। প্ৰেমজনিত কাৰণ আক্ৰমণ সন্দেহ প্ৰকাশ কৰা হৈছে। প্ৰেমত প্ৰতাৰিত হৈ ৰিণ্টু শৰ্মাই ধেমাজিৰ ৰাজপথত ৰক্তাক্ত কৰে এনে শিহৰণকাৰী কাণ্ড সংঘটিত কৰা বুলি সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। দিছপুৰৰ বিধায়ক আৱাসত পুনৰ চুৰিকাণ্ড। এইবাৰ বিধায়ক সুৰেন ফুকনৰ আৱাসৰ পৰা লুটি নিলে সামগ্ৰী। নিৰাপত্তাৰক্ষী গিজগিজাই থকা বিধায়ক আৱাসৰ নিৰাপত্তাহীন বিধায়ক আৱাসৰ পৰা বিধায়ক সুৰেন ফুকনৰ পুত্ৰৰ চাইকেল চুৰি। ৰাজ্যৰ ভিতৰতে অতিকৈ সুৰক্ষিত বুলি বিবেচিত ৰাজধানী চহৰত থকা বিধায়ক আৱাসত হ'ব ধৰিছে ইটোৰ পিছত সিটো চুৰিকাণ্ড। বিধায়ক আৱাসৰ নীতি সংগঠিত হৈছে এনে চুৰিকাণ্ড। ধাৰাবাহিকভাৱে তিনিটা চুৰিকাণ্ড সংগঠিত হ'ল বিধায়ক আৱাসত। প্ৰশ্ন হৈছে সুৰক্ষিত নহয় নেকি এনে বিধায়ক আৱাসসমূহ? কিছুদিন পূৰ্বে বিধায়ক মীনাৰ শইকীয়াৰ আৱাসৰ পৰা চোৰে চাইকেল চুৰি কৰি নিয়াৰ পাছত এইবাৰ চোৰ সোমাল বিধায়ক সুৰেন ফুকনৰ আৱাসত। ৩২ বছৰীয়া পুত্ৰ সন্তানক হাবাথুৰি খাই ফুৰা এগৰাকী দুৰ্ভগীয়া মাতৃৰ ১৯৯০ চনৰ অপাৰেশ্যন ৰাইনৰ সময়ত সেনাই ধৰি নিছিল একমাত্ৰ পুত্ৰক। ১৯৯০ চনৰ অপাৰেশ্যন ৰাইনৰ সময়ত পুত্ৰক চন্দ্ৰপ্ৰকাশ বৰাক সেনাই ধৰি নিয়াৰ পাছত আজিলৈকে পুত্ৰৰ মুখ দেখিবলৈ দুৰ্ভগীয়া মাতৃয়ে পোৱা নাই।